এভৰিৱান গুড মৰ্ণিং ৱেলকাম টু মাই চেনেল। আজি মই কি কৰোঁ আৰু ক'লৈ যাওঁ সেয়া আপোনালোকক দেখাম, চাই থাককচোন। এতিয়া আমি পাই গ'লোহি পুৰা দেওপানী মন্দিৰ আৰু সৰুপথাৰৰ পৰা ওচৰ হয় যিহেতু কাৰ্বি আংলং, সেইকাৰণে আমি দেওপানী মন্দিৰলৈকে আহিলোঁ। চাকি বাতি জ্বলাই লওঁ আৰু জ্বলোৱাৰ পিছত অলপমান মন্দিৰটো দেখাম বাৰু, ভালকৈ ইমান দেখাব নোৱাৰিম চাগে। আজি মোৰ বিশেষ বেলেগ এটা কাম আছে, তালৈ যাম। আৰু এতিয়া আমি পাই গ'লো সৰুপথাৰ জেনেৰেল ফিল্ড, আৰু এতিয়া জেনেৰেল ফিল্ডত অনুষ্ঠিত হৈছে 14 এপ্ৰিলৰ বাবে চিলেকশ্যন বিহু নৃত্যৰ। তাতে সৰুকৈ ময়ো এটা ভাগ লৈছোঁ, জানো কি হয় নাজানো আৰু চিলেক্ট হওঁ নে নহওঁ। আৰু বিহু বুলি ক'লে ৰখিবই নোৱাৰোঁ, ঢোলৰ মাত শুনিলেই নাচো নাচো লাগি যায়। সেইকাৰণে আহিলোঁ, চিলেকশ্যন হওঁ নে নহয় নাজানো। মই যেতিয়া গৈছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।